আমাৰ চবেই কয় মানে লগৰ হাঁহিটো বহুত কিউট আকৌ এবাৰ হাঁহি দিয়াটো ইমান ধুনীয়া ছাবস্ক্ৰাইবাৰ পটাপট কমপ্লিট কৰি দিয়ক আৰু আজি কমপ্লিট হৈ যাব লাগে এইটো তো সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভালে আছে আমাৰো ভাল বুলি ক'ব নোৱাৰি বিশেষকৈ মানে অলপমান বেয়া হৈ আছে আৰু বেয়া মাজতে থাকিবই লাগিব ইমানো বেয়া নহয় অলপমান তো আজি ভাবিলোঁ ভিডিঅ'টো আজি ৰাতি শ্বুট কৰিলোঁ কাৰণ ৰাতি এদিনো ভিডিঅ' বনোৱা নাই মানে আজি ফাৰ্ষ্ট বনাইছোঁ আৰু এইফালে আমাৰ মেডামজী পূৰা বহি আছে সকলোতে আহা আৰু ফেনৰ তলত বহি আছে দেখি নাই ওপৰতে ফেন চলি আছে আৰু আমি ইয়াতে আৰু পকাৰতে এনেকৈ বহি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ইমানকণ আগুৱাই আহিছোঁ আৰু 20K ছাবস্ক্ৰাইবাৰ হ'বলৈ মাত্ৰ 40টা ছাবস্ক্ৰাইবাৰ লাগে তো আপোনালোকে কৰি দিয়ক কি কৰি আছে পটাপট ছাবস্ক্ৰাইব কৰি দিয়ক ন 20K ছাবস্ক্ৰাইবাৰ হৈ যাওক মজা লাগিব মানে ভিডিঅ' এটা বনাবলৈ বহুত মন যাব সেইটোৱে মই বহুত দিনৰ পৰা আশা কৰি আছোঁ তেতিয়াকৈ 20,000 ছাবস্ক্ৰাইবাৰ হয় আৰু আমাৰ 20,000 ছাবস্ক্ৰাইবাৰ হ'লে ভিডিঅ' বনায়ো ভাল লাগিব মানে বহুত ভাল লাগিব আৰু হয়নে বহুত ভাল লাগিব আপোনালোকে ছাপোৰ্ট কৰক আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰক লাইক কমেণ্ট চব কৰক বাকী একদম মানে এদিন ভিউজটো কমি গৈছে আপোনালোকে মৰম চালে কমাই দিছেনে কিয়েনে নাজানো আৰু বাকী কৰক পূৰা মৰম কৰক আৰু চোৱা আমাক ইয়াক আজি হ'ল মানে দাদাহঁতৰ নবৌক মানে ই খুব পচন্দ কৰে মানে একদম মানে তাক বিচাৰে নাই এতিয়া ইটো হ'ল মেখেলাটো মূৰটো মাৰি আছে এয়া কোনে ইটো হ'ল তাক কোনে ইটো হ'ল তই নকলি ক'ৰবাত যাব লাগিছিলে আকৌ আৰু আমাৰ ভাত আজি খাবলৈ সোনকালে হ'ল কি কি চব্জি বনাই থৈছে এওঁ জানিব দেখাই কি কি বনাইছা ঢেকীয়া আলু মটৰ বা খাই মজা লাগিব আৰু এদিন মাছ মাংস খোৱাটো কমাই দিছোঁ কাৰণ এনে মোৰ লিভাৰৰ প্ৰব্লেম আছে মানে বেছি মাছ মাংস খালে এইটো পেট বিষ হয় সেইকাৰণে মানে এদিন কমাই দিছোঁ আকৌ খাবলৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে মৰম চালেবোৰ কৰি যাওক ভিডিঅ' বনাবলৈ সোনকালে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ফাৰ্ষ্ট পে'মেণ্ট এতিয়া আহিব লাগি আছে ফাৰ্ষ্ট পে'মেণ্ট পালে আৰু ক'বই লাগে দিনে এটা লগাই পূৰা লাভ কৰিম ন আৰু বহুতে ভাবে যে অকল আমি ঘৰৰ ভিতৰতে থাকি ভিডিঅ' বনাওঁ বা ক'তো ওলাই নাযাওঁ ভিডিঅ' বনাবলৈ কাৰণ কথাটো হৈছে কি মানে এতিয়া কাম নকৰিলেও মানে নহৈছে মানে চবতে টাইম দিবলগীয়া হৈছে মানে একদম কি ক'ম আৰু কিছুমান এনেকুৱা মানুহ আছে যিসকল মানে বুজি পাব যাৰ চাকৰি বা কিবা আছে ইউটিউবটো এটা চাকৰি নিচিনাই ধৰাচোন ৰাতিপুৱা পৰা মানে 8টা 9টালৈকে বিজি থাকিব লাগে আৰু এটা ভিডিঅ' আপলোড কৰিবলৈ ইমান মাথা মাৰিব লাগে ইউটিউবাৰ সকলোৱে গম পায় মানে ইমান কষ্ট ইডিটিং কৰিবলৈ লাগিলে প্ৰায় একদম 1.5 ঘণ্টামান কোনটো পাৰ্ট বেয়া হৈছে কোনটো পাৰ্ট ভাল হৈছে তাৰে চাই সেই ইডিট কৰিব লাগে তাৰপৰা ইডিট কৰি আপলোড কৰোঁতে MB-টো যায়েই মানে 1GB বা 2GB MB যায়েই তাকে মানে 1GB 2GB MB যায় ৰাতি আকৌ 12টা 1টালৈকে টোপনি ক্ষতি কৰি আকৌ ভিডিঅ'টো ক্লিয়াৰকৈ ইডিট কৰি পেলাই থৈ দিওঁ মানে ৰাতিপুৱা 8টা 9টা কেতিয়াবা 4টা 3টা এনেকুৱা বজাত আপলোড কৰোঁ আৰু ভিডিঅ' কোন টাইমত আপলোড কৰিলে ভাল হ'ব প্লিজ গাইজ আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন মানে মই ভিডিঅ' আপলোড কৰা টাইমিংটো বুজি নাপাওঁ কোন টাইমত মানে বেছি ভাল হয় আপলোড কৰিলে কোন টাইমত মানে বেছি ভাল হয় আপলোড কৰিলে আৰু এইকেইদিন মানে গেমতে বেছি বিজি বুলি ক'ব লাগিব মানে গেম খেলি পইচা ইনকাম কৰি আছোঁ 2 টকা আৰু এনেকৈ মানে এনেকৈ ইনকাম কৰি চলি আছোঁ যদিহে আপোনালোকে গেম খেলি টকা ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে পাছতো ভিডিঅ'ত পাই যাব আৰু মই মানে নিচা এপবিলাকক প্ৰমোশ্যন নকৰোঁ কাৰণ এনে যোনটো এপৰ পৰা যদি মই এটকাও নিজে উলিয়াব নোৱাৰোঁ সেইটোতো দি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি কাম নাই ন তো সেইকাৰণে মই আগত ইনকাম কৰি লওঁ তাৰপিছত আপোনালোকলৈ শ্বেয়াৰ কৰিম আৰু মই ৰখা নিদিয়া নাই মই ছোৱালী ফূৰ্তি লাগিছে না আজিকালিতো এইটো পূৰা মন মাৰি থাকে ন আজিকালি পূৰা মন মাৰি থাকে আৰু গাইজ বহুতে কৈছে দাদা আপুনি বৰষাৰ কাৰণে ইমানকণ আগবাঢ়ি আহিছে আৰু হয়ো হয় যেতিয়া মই
Lemasman akokman yamoy tak oyeslu ya huwa nakile ya patisu ya ramu matwa pahisno আৰু ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে আৰু আমাক পাকঘৰলৈ যাবলৈচোন খালি কি শাক বনাইছে চাই আহোঁগৈ এবাৰ আহা কি শাক বনাইছে চাই আহোঁ বনাচোন আৰু এতিয়া নাই ইয়াৰ সেইকাৰণে আমাৰ বিচনাখন উৰা হৈ আছে আৰু এটা কথা এইটো আমাৰ দাদাভাগৰ মোবাইল হয় অ'প' ৰেন' 10 Pro 5G এই মোবাইলটো মানে বিকিম বুলি কৈছে দাদাই মানে এই মোবাইলটো বিকিম বুলি কৈছে মানে সি তাক লৈছিলে এই মোবাইলটো প্ৰায় 39,000 মানে 39,000 টকাত লৈছিলে 39,000 টকাত লৈছিলে এইটো এতিয়া 20,000 পালে মোবাইলটো বিকি দিম কৈছে কোনোবাই যদি লয় কমেণ্ট কৰিবচোন একদম মজা মোবাইল মই ফোনটো এতিয়া নাই দাদা ঘৰত নাই যে যদি আহে মই ফোনটো দেখাই দিম বাৰু আৰু এইফালে আমাৰ পানী চালি উলিওৱা হ'ল এই আমাৰ চৰকাৰ কি শাক বনাইছে আমি গাইজ এইফালে চলে পাই দিওঁ আপোনালোককো আমি কি শাক খাইছোঁ এয়া মটৰ ঢেকীয়া আলু আজি মজা শাক বনাইছে আৰু এইফালে দেখিছেনে আৰু মোৰ গাইজ সেই পিচিটো আমি কৰি থকা প্ৰায় 1.5 মাহমান হ'ল ইয়াত মানে ভিডিঅ' এডিট নকৰোঁৱেই মই মানে এইটো ভিডিঅ' এডিট কৰিবলৈ মই ইমান ভালকৈ চলাব নাজানো তো শিকিব লাগিব প্ৰথম তো শিকি ল'লে মানে হ'বগৈ আৰু লাহে লাহে আহি যাবগৈ আৰু তো প্ৰথম শিকি ল'ব লাগিব তাৰপিছত ভিডিঅ' এডিট কৰিম আৰু আমাৰ এয়া আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু এদিনৰ মূৰে মূৰে ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ এতিয়া ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকে 20,000 ছাবস্ক্ৰাইবাৰ পটাপট কমপ্লিট কৰি দিয়ক আৰু আজি কমপ্লিট হৈ যাব লাগে এইটো ভিডিঅ' আজি নাহে বাৰু কাইলৈ আহিব আজি এডিট কৰি মেলি ৰাতি থৈ দিম আপোনালোকে কাইলৈ চাবলৈ পাব আৰু মৰম চেনেহ কৰিব আগতে যেনেকৈ কৰিছিলে এতিয়াও কৰিব আৰু বহুতে শুনি আছে মহাবাৰ ভাল নে বেয়া নে তাই বৰ্তমান এতিয়া ঠিকে আছে আৰু বহুত মানে ঠিকে আছে কেইদিনমানৰ আগত প্ৰেক্টিছ হৈছিলে বুলি কৈছিলে কিন্তু এতিয়া নাই হোৱা আজি 6-7 দিনমান হ'ল আৰু নাই হোৱা বুলি আগতে হৈছিলে এতিয়া ভাত খাবলৈ বহি লওঁতে ভাত উলিয়াই দিলে আৰু ভাত উলিয়াই দিলে দেখিছে নাই এয়া ভাত উলিয়াই দিলে খাম এতিয়া ভাত আৰু আমাৰ এয়াই জীৱন মানে নিৰাপত্তা জীৱন এদিন সুখৰ দিন আহিব আপোনালোকে মৰম চেনেহ কৰি যোৱাবোৰ নিশ্চয় আমি সুখ পাম তো মানুহ দুখটোৰ কাৰণে থাকে চবৰে থাকে কিন্তু দুখৰ মাজতো হাঁহি থাকিবলগীয়া হয় আৰু সেইটোৱে কথা সেইকাৰণে আমি দুটা মানুহ সুখৰ জীৱন হাঁহি মেলি থাকোঁ আৰু বহুত সুখী থাকোঁ আৰু কিছুমানে কয় যে বহুত নিগেটিভ কমেণ্ট কৰে সেইটোলৈ মই ইমান ধ্যানেই নিদিওঁ যোনে যি কৈ থাকক আমি দুটা মাত্ৰ সুখী আছোঁ আমি সুখী থকা মানে দুনিয়াই সুখী থকা হয়নে নহয় হয়নে তেতিয়া মই তেতিয়া মই কথা পাতিছিলোঁ কৈছোঁ নহয় তাইক কৈছোঁ মই যি হওক কেতিয়াবা হয়তো এষাৰ দুষাৰ দম দিব পাৰোঁ কিন্তু মই এতিয়াও হাত নুঠাওঁ সেইটো আৰু কিছুমানে বিয়া পাতিলেতো মাৰপিট কিমান কৰে সেইটো আৰু ভুলতো নহয় গাইজ মানে একদম ৰিয়েলি আৰু তাইক মই যেতিয়া কথা পাতি আছিলোঁ তাইৰ লগত মই কথা দিছোঁ মই তেতিয়াও সেইবোৰ মোৰ ধান্দাই নাহে কৈ দিছোঁ আৰু কিন্তু বহুতে তেনেকুৱা বিয়া পাতি 3-4 মাহৰ পিছত কাজিয়া লাগিবলৈ ষ্টাৰ্ট হৈ যায় তো যোনে নতুনকৈ বিয়া পাতিছে সেইসকলক কৈছোঁ যাতে এনেকুৱা নকৰে আৰু সুখৰ জীৱন থাকক সুখী থাকিলে মানে তোমালোকৰ যিকোনো কাম বা যিকোনো প্ৰব্লেম ছল্ভ হৈ যাব কাৰণ মতাই মতা বুলি কৈছোঁ মতাই মাইকীক বুজি পাব লাগে আৰু মাইকীয়ে মতাক বুজি পাব লাগে সেইখনে ঘৰ আৰু এতিয়া বৰষাই মোক তেনেকৈ বুজি পাইছে সেইটো মই তেনেকৈ বুজি পাওঁ ন দেহা আমাৰ চবেই কয় ল'ব হাঁহিটো বহুত কিউট আকৌ এবাৰ হাঁহি দিয়াটো ইমান কিউটকৈ হাঁহে বাৰু ইমান ধুনীয়াকৈ হাঁহে তেনেকৈ হাঁহি থাকিব লাগে ন তো
ভিডিঅ'টো বেছি দীঘল হৈ যাব আজি ভিডিঅ'টো ইমানে আৰু বেছি যিটো দেখুৱাব নোৱাৰিলোঁ কাৰণ ৰাতি হৈ আছে যে ত' ইমানে ভিডিঅ'টো ত' আজিলৈ বাই বাই ত' আকৌ এটা নতুন ভিডিঅ'ত লগ পাম এইটো ভিডিঅ'ত আপোনালোকে পূৰা ছাপোৰ্ট কৰক ন ত' আজিলৈ বাই বাই দি দিয়া Bye bye. So bye bye guys, love you.